আপোনালোক আটাইকে মোৰ চেনেল নিবাস ডায়েৰীলৈকে আকৌ এবাৰ স্বাগতম জনালোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত যিখিনি মৰম দিলে তাৰ কাৰণে ধন্যবাদ। বৰ্তমান 4:30 বাজিছে আৰু মই আছোঁ ফ্ৰী, একদম ফ্ৰী, চব কাম খতম, যি ঘৰৰ কাম আছিল খতম। এতিয়া এনেই আছোঁ, চ' ভাবিছোঁ কিবা অলপ কৰোঁ মানে মই একো নকৰোঁ, মইতো জাষ্ট অনলি ভিডিঅ' শ্বুট কৰিব মায়ে। আৰু বৰ্তমান সময়ত সেই বস্তুটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সেইটো হৈছে মাস্ক। আৰু মাস্ক বৰ্তমান বজাৰত মানে বহুত দাম হয় মাস্কৰ। চ' আমি ঘৰত যিবিলাক আমাৰ পুৰণা কাপোৰ থাকে বা অলাগতিয়াল কিছুমান কাপোৰ থাকে সেইবিলাক ব্যৱহাৰ কৰিয়ে আমি 1 টকাও খৰচ নকৰাকৈ ঘৰতে মাস্ক বনাই ল'ব পাৰোঁ। তো কেনেকৈ বনাব পাৰি আহক চাওঁ। তে বলক আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মায়ে কাপোৰ চিলাই আছে। হাই গাইজ। ফাৰ্ষ্টতে এখন কটন কাপোৰ লৈ লওঁ। এখন পুৰণা কটন কাপোৰ হয়, ইয়াৰ জোখটো মই আপোনালোকক দেখাই দিছোঁ। দীঘল চাই ল'ব পাৰে, 7.5 ইঞ্চি আছে দুয়োটা ছাইডত, মানে এটা ছাইডত 15 ইঞ্চি আছে আৰু ভাঁজ কৰি দিয়াৰ পিছত 7.5 ইঞ্চি আৰু এফালে 8 ইঞ্চি, প্ৰায় একে সমান। আৰু আমাক লাগিব দুটা সৰু কাপোৰৰ টুকুৰা আৰু দীঘলকৈ লোৱা কাপোৰৰ দুটা টুকুৰা। এইকেইটা ছাইডত দৰকাৰ হ'ব আমাক। প্ৰথমতে কাপোৰখন এনেকৈ সৰু সৰুকৈ ভাঁজ কৰি ল'ব। তাৰপিছত আগতে কাটি থোৱা সৰু সৰু কাপোৰৰ টুকুৰাকেইটা ছাইডত লগাব লাগিব আৰু দীঘল কাপোৰৰ কেইটুকুৰা দুই ছাইডে লগাব লাগিব। ফাৰ্ষ্টতে আমি সৰু সৰু কাপোৰৰ টুকুৰাকেইটা লগাই লওঁ, এনেকৈ চিলাব লাগিব। তাৰপিছত ভাঁজকেইটা যাতে ভাল হয় চাই ল'ব। তাৰপিছত ছাইডটো মেৰিয়াই দি আমি তাৰ উল্টা ছাইডটো চিলাই ল'ম। আৰু বিপৰীত ছাইডটো আমি একেধৰণে আৰু এটা টুকুৰা আছে যে সেইটো দি চিলাই কৰি ল'ম। এতিয়া দীঘলকৈ কাটি থোৱা কাপোৰৰ টুকুৰা দুটা ছাইডতে লগাই দিম। ভালদৰে চাই ল'ব। দুই ছাইডে যিখিনি কাপোৰ ৰৈ যাব সেইখিনি ধুনীয়াকৈ মেৰিয়াই লৈ ফিটাৰ দৰে চিলাই দিলে হ'ল। এটা ছাইড হোৱাৰ পিছত তাৰ বিপৰীত ছাইডটো একেদৰে চিলাই ল'লে হ'ল। ওলাই থকা সূতাবিলাক এনেদৰে কেঁচিৰে কাটি দিব। আৰু এয়া আমাৰ মাস্কখন ৰেডি হৈ গ'ল। ইচ্ছা কৰিলে আমি এনেকৈ থ'ব পাৰোঁ, দীঘলীয়াখিনি কাটি দি এনেকৈ আমি বান্ধি ল'ব পাৰোঁ পিছফালে। নহ'লে সেইখিনি আমি
চিলাইও কৰি ল'ব পাৰোঁ নিজৰ হিচাপত। আৰু চিলাই কৰা হোৱাৰ পিছত যিখিনি দীঘল অংশ ৰৈ যাব মাস্কখনত সেইখিনি কেঁচিৰে ধুনীয়াকৈ কাটি দিলে হৈ গ'ল। এইখন আমাৰ মাস্ক এতিয়া ৰেডি। হেই গাইজ, ৱেলকাম বেক টু মাই চেনেল। আৰু আমাৰ বৰ্তমান মাস্কখন বনোৱা হৈ গৈছে। এইখন মাস্কখন ৰেডি হৈ গৈছে। মই আপোনালোকক পিন্ধি দেখাই আছোঁ। আৰু ইচ্ছা কৰি এইডাল অকণ টাইট কৰি দিব পাৰে, অলপ চুটি কৰি দেখাই আছোঁ। এইডাল অকণমান টাইট কৰি সৰু কৰি চুটি কৰি দিব পাৰে। আৰু নহ'লে যদি দৰকাৰ হয় নিজৰ দৰকাৰ হিচাপত অলপ দীঘল কৰিও ৰাখিব পাৰে। এইখিনিতে মই আৰু এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰোঁ। COVID-19 বা কৰোণা ভাইৰাছৰ পৰা বাচিবৰ কাৰণে কেৱল যে মাস্ক পৰিধান কৰিলেই হয় সেনেকুৱা নহয়। আমি নিজৰ সমাজ, ফেমিলি আৰু নিজকে নিজে এই ভাইৰাছৰ পৰা সুৰক্ষিত কৰিবলৈ হ'লে হেণ্ড ৱাছ কৰিব লাগিব, চেনিটাইজাৰ ইউজ কৰিব লাগিব আৰু ছ'চিয়েল ডিষ্টেঞ্চ যোনটো আছে সেইটো মেইনটেইন কৰিব লাগিব। আৰু লগতে মাস্ক পৰিধান কৰিব লাগিব। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ। আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু যদি সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে এটা প্লিজ লাইক দিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তলফালে থকা যোনটো বেল আইকন আছে সেইটোক হিট কৰি দিব। আজিলৈ বিদায় লৈছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে বাই।